তো গাইছে চাওক আমি আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰ চৰাত বহুত দেখিবলগীয়া বস্তু আছে মই ইয়াৰ আগতেও আহিছোঁ আপোনালোকে আহিব লগত আছে এই মাহী একচুৱেলি আমি আহিছিলোঁ এণ্ট্ৰেঞ্চ এক্সামত এপ্লাই কৰিবলৈ কিন্তু এক্সাম পাৰ হৈ গ'ল বাকী ৰাতি ট্ৰেইন আছে আৰু যিহেতু কলেজৰ ওচৰতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু সেয়ে কৈছোঁ অলপ সময় অতিবাহিত কৰি থৈ যাওঁ মাহীৰ প্ৰথম টাইম হয় কলাক্ষেত্ৰত এই আহিলোঁ আৰু কিন্তু ইয়াত প্ৰৱেশ মূল্য আগতকৈ অলপ বেছি হৈছে 30 টকা আৰু টোটেলি বহন কৰিছে মাহীয়ে তো তাৰ কাৰণে মাহীক ধন্যবাদ জনাইছোঁ মাহী কেনেকুৱা লাগিছে ভাল লাগিছে আচ্ছা ফাৰ্ষ্ট টাইম আহিছোঁ নিশ্চয় ভিডিঅ'টো চাই মজা পাব মজা লওক আৰু মোৰ লগৰ এজন আহি আছে ইয়াতেই তো গাই চাওক আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ ভাগত যোনটো আপোনাৰ সাহিত্য অতিথি লক্ষ্মীনাথ বেজবৰুৱাৰ নামত মানে এক্সট্ৰাকৈ বিভাগীয় এটা সংগ্ৰহালয় আছে তাতে প্ৰৱেশ কৰিছোঁ আৰু দেখা পাইছোঁ আমাৰ অসমৰ মানে জানে আৰু বিহু সম্ৰাজ্ঞী এয়া প্ৰায় গোটেই নৰ্থ ইষ্টটো প্ৰেজেণ্ট কৰিছে ঠিক আছে চাওক আপোনালোকে কমেণ্ট কৰক কেনেকুৱা লাগিছে ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে আৰু সেইপিনে চাওক মাহে প্ৰায় এক্সাইটেড হয় আৰু মোক কৈছে ভিডিঅ' ক্ৰিয়েট কৰিবলৈ চাওক দেখাবলৈ চেষ্টা কৰিছোঁ আপুনি আহক মজা পাব মজা লওক এয়া মোৰ লগৰ দুল্লা বেছিলৈ পূৰা একদম আগত আহিছে নহয় ইয়াত ফাৰ্ষ্ট টাইম অঁ কেনেকুৱা লাগিছে আহিছে ভালেই আহাচোন চাওঁ আৰু চাওক ইয়াত বিভিন্ন এইটো মিচিং কৃষ্টি সংস্কৃতিৰ হেৰিটো তুলি ধৰিছে ইয়াত ৱাও মনত পৰিছে স্কুলীয়া জীৱনলৈ প্ৰথমবাৰ মই কলাক্ষেত্ৰত আহিছিলোঁ স্কুলৰ পৰা যোনটো সুবিধাখন পাইছিলোঁ এয়া চাওক পূৰা মাহী হাঁহি পূৰা গাইছে এয়া চাওক লগত জানেই কৈছোঁ কিন্তু পাছফালে থকা যোনটো আপোনাৰ প্ৰতিমূৰ্তিমা এইটো মোৰ বীৰ পুৰুষ হয় আপোনাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু মনত পৰিছে তেখেতৰ এষাৰি বাক্য যে কবিতা হ'লেও হওক নহ'লেও নহওক ঠিক সেইদৰে মোৰ এইটো ব্লগত মই আপোনালোকক জনাইছোঁ ব্লগ হ'লেও হওক নহ'লেও নহওক যদি আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰক চেনেল নতুন হ'লেতো ছাবস্ক্ৰাইব কৰিবই লাগে তো গাইছে ইয়াত দেখা পাইছে পিছফালে এটা মানে প্ৰায় শংকৰদেৱৰ যোনখন নাটক আছিলে সিংহযাত্ৰা তাৰেই আৰ্হিৰে অঁকা চিত্ৰপথ আছে আমি দেখাবলৈ চেষ্টা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যোনটো শ্ৰীমন্ত শংকৰদেৱৰ সংগ্ৰহালয় তাত চাওক বিভিন্ন ধৰণৰ হেৰি লিখা আছে হাতেৰে নুচুব প্লিজ ড নট টাচ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰসমূহ ভক্তি নিবেদিছোঁ গুৰুজনালৈ ভিডিঅ'ৰ মাধ্যমত সৰ্প মাছ বিভিন্ন অৱতাৰ আছিলে সৰ্প অৱতাৰ মৎস্য অৱতাৰ এয়া চাওক মুখাবিলাক কমেণ্ট কৰকচোন একচুৱেলি কি মই ভালদৰে নাজানোৱেই বিভিন্ন ধৰণৰ মুখা পুতনা তো গাইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ জোনাকী আলোচনীৰ ভেটুপাতৰ ছবি আৰু আমি উপস্থিত আছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহালয়ত যিহেতু আপোনালোকক জনাইছোঁ আৰু মই প্ৰাউড ফিল কৰোঁ এজ এ বীৰ পুৰুষ হিচাপে মই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক মানুহ এয়া তেখেতৰ প্ৰতিমূৰ্তি ভাল লাগিছে নিজক প্ৰতিমূৰ্তিৰ কাষত পায় সতীৰ্থসকল এয়া মই উপস্থিত আছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহালয়ত আৰু এতিয়ালৈকে মই পাই অহা প্ৰত্যেকজন কবি সাহিত্যিকসকলৰ প্ৰতিচ্ছবি চাই নিজকে আত্মহাৰা হৈ পৰিছোঁ খুবেই ভাল লাগিছে মনত পৰি তোমার কথা ভাবি নিজানো বিয়পিব এটি মিঠা হাঁহি দেখা পাইছে অসুৰ বিভিন্ন অসুৰ দানৱ অসুৰ দানৱ পুৰা দানৱে দানৱ চন্দা ধৰ্ম বিভিন্ন দানৱে দানৱ বধ কৰিব বিচাৰি ৰখালে ৰখক যেনেকুৱা
বুঢ়া কিবা দিয়ে চাই লওক বুঢ়া কিবা দিয়ে হিৰণ্যাক্ষ ৰাৱণ আকৌ হিৰণ্যাক্ষ এটা বৰা নাৰাসিংহ দামোদৰ ৰাইজ চাওক আমি আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ একদম ভিতৰ ভাগত নাই ইয়াত ভিতৰত আৰু কি আছে নাজানো কিন্তু ইয়াত আহি নিজকে ফুল কৰিছোঁ কিয়নো আমি ইয়াত অকলে আহিছোঁ ন কিন্তু এইটো একচুৱেলি তেনেকৈ নহয় এইটো চাওক একদম এই তাত নাচি থাকিব ডান্স কৰিব গান গাই থাকিব আৰু ইয়াত চাৰিপিনে বহি থাকিব আমাৰ নিচিনা নহয় অকলশৰীয়াকৈ ইয়াত জোৰ জোৰকৈ বহিব লাগে তেতিয়া আপুনি মজা পাব আনন্দ লওক খেলা হবে কিন্তু চাওক বহুত খেলি হৈ আছে চলি আছে চাওক কয় নহয় ছবিয়ে কথা কয় দিছ ইজ হেণ্ডচাম মই ভাবিছিলোঁ ইয়াৰ প্ৰত্যেকটো ফটোৱে হাতেৰে নিৰ্মিত তেওঁ কাৰণে দিছ ইজ আৰ্ট হাতেৰে নিৰ্মিত যিয়ে নহওক এনেকুৱা কেপচাৰ যাৰ কেমেৰা আবদ্ধ হৈছিল তাক নিশ্চয় কিবা যুদ্ধক্ষেত্ৰ কান্দত আছে আছোঁ খাওঁ কাৰণে পিঠা বনাই আছে পিঠা ভাজি আছে হাত বঢ়াই দিছোঁ কিন্তু হাতত পিঠা খাই ভাল পাওঁ ত' চাহ খোৱা নহয় দিছে চাচা অসম বনাইছে একদম চাবলৈ কি নাই আমাৰ অসমত আমি খাওঁ কলাক্ষেত্ৰত এবাৰ আহক অসমলৈ আপুনি যদি বেলেগ কোনোবা ষ্টেট বা কাণ্ট্ৰিৰ হয় তথাপি আহক তৃপ্তি উপভোগ কৰক মূৰটোৱে বান্ধি দিয়ে আৰু মই তাত দিম যিয়ে নহয় ভাল লাগিছে আৰু কৃষ্টি সংস্কৃতি অসমৰ কলা সংস্কৃতি এই চাওক ককাসকলে পিঠাগুড়ি খুন্দি আছে সেইকাৰণে মৰম বেছি আছিলে চাগে সেইকাৰণে এনেকুৱা ফটো আলু পিঠা এইটো চাওক নৌকা বিহাৰ নাও খেল চলি আছে নাই অঁ নহয় অঁ তেনেকুৱাইতো কিন্তু ষ্টেজত নাও খেলত কি কিন্তু ষ্টেজত হয় এইটো চাওক সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি আছে তাল খোল ঢোল এইটো ভাগৱত পঢ়ি আছে নেকি নাজানো কমেণ্ট কৰক বাঁহৰ চুঙা দৈ এইটো চাওক কইনা যেন লাগিছে দেই আৰু এইটো ইজনো হ'ব ইজনো হ'ব নাজানো এইটো শৰাই চাওক জয় ছিংগিং অফ ভটিমা বাই সূত্ৰধাৰ ডিউৰিং পালে এই আইতা কিবা বনাই আছে একদম আৰ্টিষ্ট ঐ বা তো আপোনালোকে ইমান সময় কষ্ট কৰি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰক আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰক চেনেলটো আকৌ লগ পাম অইন এটা ভিডিঅ'ত